হাই সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ মাতটো ভালকৈ শুনা নোপোৱাৰ কাৰণে আজি এইটো লৈছোঁ। নাজানো ভালকৈ শুনা পাওঁ নে নোপোৱা। শুনা নাপালে প্লিজ বেয়া নাপাব। আৰু আজিও মই কলেজলৈ আহিছিলোঁ লাইব্ৰেৰীৰ পৰা কিতাপ দুখনমান ল'বৰ কাৰণে। কিতাপ বহুত লাগে, কিনিছোঁ কেইখনমান আৰু লাগে আৰু সেইকাৰণে ইমান কিনিবও নোৱাৰোঁ। সেইকাৰণে লাইব্ৰেৰীৰ পৰা কেইখনমান ল'লোঁ আৰু কিতাপ। সকলোৰে খবৰ নিশ্চয় ভালেই, মোৰো ভালেই এতিয়া বৰ্তমান। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে সকলোকে থেংক ইউ ছ' মাছ। আৰু মই এতিয়া ৰুমলৈ খোজকাঢ়ি যাই আছোঁ। বহুত ৰ'দ দিছে আৰু ছাতি লৈ আহিছোঁ যদিও আজি ঘামতে তিতি গৈছোঁ। আৰু কিছুমান মানুহক যিমানেই ৰ'দ নিদিয়ক কিয় বেছি নাঘামে, মোক কিন্তু ৰ'দ দিলেও নিদিলেও ইমান ঘামি থাকে নহয়। আৰু সেয়া মোৰ পিছফালে দেখিছে ধুনীয়া সেউজীয়া হৈ আছে, এইবিলাক হ'ল ফেট ফুলৰ গছ। ফুল ধুনীয়া দেখি, নীলা নীলা হৈ থাকে, একদম ধুনীয়া লাগে। ভিডিঅ' কৰোঁতে কেতিয়াবা কিবা নক'বলগীয়া কথা বা কিবা কথা ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিয়ে যেন। ফাৰ্ষ্ট আৰু আহিছোঁ এনেকৈ। কিবা যদি ভুল কথা কওঁ কেতিয়াবা আপোনালোকে তাতে ক্ষমা কৰি দিয়ে। আৰু মই যিটো ৰাস্তাৰে মোৰ ৰুমলৈ আহোঁ সেইটো ৰাস্তাত বহুত ট্ৰাক চলে, সেইকাৰণে ভিডিঅ' বনাবলৈ আজি বহুত অসুবিধা পাইছোঁ। আৰু এটা বস্তু এটা ঘৰ দেখুৱাওঁ আপোনালোকক। অসমৰ জনপ্ৰিয় ইউটিউবাৰ আছামৰ ৰিপুন মিৰ্জালৈ আহিছিল এবাৰ, আৰু মই সেই সময়তে মই ঘৰত আছিলোঁ। তাৰপিছত আহি আৰু এই ভিডিঅ'টো দেখিছোঁ। আৰু মই থকা যিটো ৰুম সেই ৰুমৰ ওচৰতে আহিছিল। আৰু এই ঘৰটো আপোনালোকক দেখাম, লগ পালে বহুত ভাল লাগিলেহেঁতেন। এই ঘৰটোতে আহিছিল অসমৰ ৰিপুন দা আৰু আৰু মই অলপ আগতে মোৰ ৰুমটো হয়। চ' লগ পালে বহুত ভাল লাগিলেহেঁতেন আৰু কেতিয়াবা আহিলে লগ পাম বুলি আশা কৰোঁ। আৰু আজিৰ ভিডিঅ'টোত বৰ বিশেষ নাপাব আপোনালোকে, তথাপিও যদি ভাল লাগিছে আৰু ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু কৰিব নালাগে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া বাই বাই, আৰু এটা নেক্সট ব্লগত লগ পাম বুলি আশা কৰিলোঁ আপোনালোকক। বাই, চবে ভালে থাকিব, এনজয় ইয়ৰ লাইফ। মই কলেজত গৈ কিতাপ দুখন আনিলোঁ। এই দুখন হ'ল কিতাপ। এখন হৈছে কাৰেঙৰ লেগিৰি নাটক, লেখক হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু এখন কাল্পনিক নাটক, আৰু এখন আহিছোঁ মহেন্দ্ৰ শাস্ত্ৰীৰ সাহিত্য দৰ্শন। এতিয়া আৰু পঢ়া কথা আৰু। বাই বাই গাইজ।